আজি কাৰ্বি আংলং জিলাৰ হানজাংলাংছো খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ 19 বছৰ বয়সৰ তলৰ ল'ৰাৰ খেল মহাৰণখন সমাপ্ত হয়। যোৱা 4 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হোৱা খেলখনত কাৰ্বি আংলং দলে গোৱালপাৰাৰ বিৰুদ্ধে 2-1 গলত জয়লাভ কৰে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ চৰকাৰৰ সঞ্চালকে জিলা ক্ৰীড়া আৰু যুৱ কল্যাণ সাহিত্য সমিতি পৰিষদৰ সহযোগত উক্ত খেলখনত আয়োজক হিচাপে কাম কৰিছিল। উক্ত খেলখনত উপস্থিত আছিল কাৰ্বি আংলং সাহিত্য সমিতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মুনিৰ, লগতে সাহিত্য সমিতি পৰিষদখনৰ কাৰ্যবাহী সদস্য আৰু সদস্য। ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চুকে কোণে যিবিলাক প্ৰতিভা লুকাই আছে তাক টানি অনা হৈছে আৰু খেল মহাৰণত প্ৰথমতে হৈছে চবতকৈ ডাঙৰ স্বাস্থ্যটো দিব। প্ৰত্যেকগৰাকী খেলুৱৈক এটা সুস্বাস্থ্যৰ অধিকাৰী দিব। দ্বিতীয়তে তেখেতসকলৰ প্ৰতিভা প্ৰকাশ হৈ গ'ল আৰু সেই প্ৰকাশৰ জৰিয়তে আমি আগন্তুক দিনত অসমৰ উদীয়মান খেলুৱৈসকলক বিচাৰি পাম। থাৰ্ড কথা, খেলৰ জৰিয়তে এটা সম্প্ৰীতিৰ বাৰ্তা লৈ পেলাই আহিছে। চতুৰ্থতে অসমৰ খেল জগতখন কেনেকৈ উন্নত হৈছে তাৰ প্ৰতীক হিচাপে এই খেল মহাৰণ সৃষ্টি হৈ ৰৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আজি তেখেতৰ নেতৃত্বত খেল মহাৰণ গোটেই অসমৰ চুকে কোণে পঞ্চায়ত পৰ্যায়ৰ পৰা আমাৰ BDC লেভেলৰ পৰা MSC লেভেললৈকে MLA লেভেললৈকে MP লেভেলৰ ডিষ্ট্ৰিক্ট লেভেললৈকে ষ্টেট লেভেললৈকে এই খেলখন এটা পৰ্যায়ৰ পৰা আনি যিটো চিষ্টেমেটিকেলি কৰিছে ভালতকৈ ভাল খেলুৱৈ বিচাৰি পাইছোঁ। আৰু এই খেলুৱৈসকলক কেনেকৈ প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি লৈ যাব পাৰোঁ তাৰ এটা সফল প্ৰয়াস থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজি এই খেল মহাৰণৰ যোগেদি অসমৰ বহু প্ৰতিভাৱান খেলুৱৈ আগবাঢ়ি আহিছে আৰু খেলুৱৈ আমি বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু ভৱিষ্যতে এই খেল মহাৰণ এটা